একেবাৰে পিচকা আছে ৰাতিপুৱা মাছ আহিছে, কিন্তু মাছ লোৱা নহ'ল। কাৰণ ইমান সৰু সৰু মাছ কাটিব নোৱাৰোঁ, সেইকাৰণে মাছ মই নেৰাখিলোৱে। আজি দুপৰীয়া বনাম কণী। বহুত দিন ধৰি ভাবি আছোঁ কণী বনাম বুলি। মানে কণী এনেই বনাই খাওঁ, কিন্তু যিভাৱে আজি বনাম বুলি ভাবিছিলোঁ, সেইভাৱে মই আগতে কোনোদিন বনোৱা নাই আৰু বনাব নাজানো। কি হয় নাজানো, আৰু আজি বনাম বুলি চেষ্টা কৰোঁ। কণীটো ইয়াত ভাঙি ল'লোঁ। 4টা কণী লৈছোঁ, ধুনীয়াকৈ ইয়াত ভাঙি লৈছোঁ। আৰু এইফালে এইটোত পানী দি লৈছোঁ। ইয়াত এনেকৈ বাতিটো বহাই দিম। বহাই এখন ঢাকনা মাৰি ওপৰত ভাৰী কিবা এটা দি দিব লাগিব। এই প্লেটখন এনেকৈ দি দিব লাগিব, নহ'লে নহ'ব। আৰু ওপৰত কিবা লোহাৰৰ কিবা এটা দি দিওঁ ৰ'ব। পটা গুটি এটা আছে, তাকে দি দিম। পটা গুটিটো এনেকৈ দি দিলোঁ ওপৰত। বাপৰে, ভাৰ হৈ গৈছে পূৰা। আৰু মই গেছত এনেকৈ বহাই দিম। এতিয়া কণীটো পানীত এনেকৈ হেৰি হৈ যাব। কি হ'ব নাজানো, আৰু মই বনাই পোৱা নাই কোনোদিন। বেলেগে বনোৱাহে খাইছোঁ, কিন্তু নিজে বনায়ে পোৱা নাই আজিলৈকে। এতিয়া কণীটো কি হয় চাওঁ আধা ঘণ্টাৰ পিছত। ইমান ধুনীয়াকৈ কণীটো সিজিছে। মই ভবা নাছিলোঁ এনেকৈ সিজিব বুলি, কিন্তু বৰ ধুনীয়া হৈছে। এতিয়া কাটি পিচ পিচ কৰি লওঁ। পনীৰৰ নিচিনাকৈ পিচ পিচকৈ কাটি ল'লোঁ। চাওঁ কি হয়। এনেইতো ধুনীয়াই হৈছিলে। এতিয়া আৰু বনাওঁতে কি হয় নাজানো। প্ৰথমবাৰ চেষ্টা কৰিছোঁ বনাবলৈ। এনেকৈ বনাই পোৱা নাই মই কোনোদিন। চাওঁ কেনেকুৱা হয়, খাবলৈ বা কি হয় বুজি পোৱা নাই আৰু। কণীটো ধুনীয়াকৈ পিচ পিচকৈ পনীৰৰ নিচিনাকৈ কাটি ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু ইয়াত মই পনীৰটো কণী, আৰু মই বাৰে বাৰে পনীৰহে কৈ আছোঁ। কণী বনাবৰ কাৰণে মছলাখিনি ৰেডিকৈ ল'লোঁ। মোৰ ৰেডি হৈ গ'ল পনীৰৰ তৰকাৰী। কণী দি পেলাই পনীৰৰ নিচিনাকৈ বনোৱা তৰকাৰী মোৰ ৰেডি। বেলেগ কোনো মই মছলাই নাই দিয়া। দুটা পিঁয়াজ দিছোঁ বাটি পেলাই, আৰু আপোনাৰ অকণমান গৰম মছলা দিছোঁ, আৰু নিমখ হালধিটো দিবই লাগিব। বেলেগ কোনো মছলাই নাই দিয়া। যিহেতু মছলা বেছি নাখাওঁ, সেইকাৰণে মছলা দিয়াই নাই। কেইবাদিনো হৈ গ'ল মটৰ আনি থোৱা। মটৰ অকণমান আছিলে ঘৰত, মটৰকেইটাও দি দিলোঁ ভাজি পেলাই। মটৰ দিলে কিবা এটা চব্জিত খাই ভাল লাগে ন। ঘৰত ধনিয়া পাত কেইডালমানো আছিলে, তাকো কাটি পেলাই ধুনীয়াকৈ দি দিলোঁ। চাওকচোন ইমান ধুনীয়া হৈছে তৰকাৰীখিনি। সেই যে মই নিজে বনাই, নিজে খাই, নিজক নিজেই গুণ কৰা মানুহ। তৰকাৰীখিনি চাবলৈও ধুনীয়া হৈছে আৰু খাবলৈও ধুনীয়া হৈছিল।